हेलो मैं डेजी स्वागतम जानाइছো আপোনালোকক মোৰ চেনেললৈ ভাবিলো আজি আপোনালোকৰ লগত এটা ৰেচিপি শেয়াৰ কৰো তেনে পলম নকৰি বলক ভিডিঅটো ষ্টাৰ্ট কৰো কল পিঠা বনাবৰ কাৰণে প্ৰথমে মই ইয়াত তিনিটা কল লৈছো এটা কলখিনি ভালদৰে মোহাৰি হানি লম সব এনেদৰে এনেদৰে মোহাৰি হানি লব যাতে গুটি গুটি ভাবটো নাথাকে ইয়াছে মোৰ হানি হৈ গৈছে এতিয়া মই ইয়াত পিঠা দিম 3 চামুচ চাউলৰ গুৰি আপোনালোকে যিকোনো চাউল ইউজ কৰিব পাৰে মই ইয়াত ভাত খোৱা চাউল ইউজ কৰিছো এতিয়া ইয়াত অলপ ঘি দি লৈছো মিঠা দিবৰ কাৰণে চেনি গুড় যিকোনো ব্যৱহাৰ কৰিব পাৰে মই ইয়াত গুড় ব্যৱহাৰ কৰিছো আপোনালোকে যিমান মিঠা খাব বিচাৰে তাৰ পৰিমাণ অনুসৰি দি ল'ব এতিয়া গোটেইখিনি ভালদৰে মই ইয়াত সানি ল'ম গুড় দিলে ৰংটো ধুনীয়া হোৱাৰ লগতে ডায়াবেটিস পেচেণ্টে খাব পাৰে এয়া মোৰ হানি হৈ গৈছে প্ৰায় এতিয়া মই দেখুৱা ধৰণে হালধি পাত কেইখন এখন আনখনৰ ওপৰত এনেদৰে দিব আৰু দেখুৱা ধৰণে পিঠাবোৰ দি যাব হালধি পাত কেইখন দিয়াৰ আগতে মই জুইত অলপ সেকি লৈছো যাতে মুটুকুৱা সময়ত ভাগি নপৰে ঠিক এনেদৰে দি ল'ব এতিয়া পাতখন লাহে কৰি মুটুকাই দিব পিঠাটো এবাৰ সকলোৱে ট্ৰাই কৰি চাবচোন ঘৰত বনাবলৈ এই সহজ হোৱাৰ লগতে খাবলৈ বহুত ধুনীয়া হয় তাৱাখন মই গৰম কৰি লৈছো তাৱাখনৰ ওপৰত পাতখন এনেদৰে দি দিছো ইয়াত গেছটো মই মিডিয়াম ফ্লেমত ৰাখিছো অলপ সময় মূৰে মূৰে পাতখন লুটিয়াই থাকিব এনেদৰে ইয়াৰ প্ৰায় হ'বলৈ হৈছে দেখিছে পাতখনতো ৰং উঠিছে প্ৰায় 2 মিনিট মান সময় লাগে ইয়া সিজিবলৈ এমন হৈ গৈছে প্ৰায় এতিয়া আনখন পাতো এনেদৰে দি দিম মই এই পিঠাটো খাবলৈ খুব টেষ্টি হোৱাৰ লগতে স্বাস্থ্যৰ কাৰণে বহুত হেলদি হয় ঠিক এনেদৰে বাকিবোৰো সিজাই ল'ব এয়া সব হৈ যোৱাৰ পাছত যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক কমেন্ট আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব ধন্যবাদ যদি ভিডিঅ'টো ভাল লাগে তেন্তে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো বজাই দিব যাতে আহিবলগীয়া মোৰ ভিডিঅ'বোৰৰ নটিফিকেশ্যন আপোনালোকে পাই থাকে ধন্যবাদ